হয়, তালিবানে এইবাৰ হাইজাক কৰিলে নেকি বিমান। ইউক্ৰেইনৰ এখন বিমান সন্ধানহীন হোৱাৰ পাছতে একাংশই প্ৰকাশ কৰিছে বিশ্ব সংবাদ মাধ্যমে। মই পুনৰবাৰ কৈছোঁ যে ইউক্ৰেইনৰ এখন বিমান সন্ধানহীন হৈ পৰিছে। একাংশই প্ৰকাশ কৰিছে এই সংবাদ মাধ্যমে যে মঙলবাৰে সন্ধানহীন হৈ থকা ইউক্ৰেইনৰ এখন বিমান। প্ৰকাশিত খবৰ মতে আফগানিস্তানৰ আবদ্ধ হৈ থকা ইউক্ৰেইনৰ লোকসকলে উদ্ধাৰৰ বাবে দেশখনৰ এখন বিমান আফগানিস্তানলৈ উপস্থিত হৈছিলগৈ। ইয়াৰ পাছতে সেই বিমানখনৰ কোনো অচিনাকি লোকে হাইজাক কৰিলে বুলি খবৰ প্ৰকাশ পাইছে। হাইজাক হোৱা বিমানখনৰ আফগানিস্তানৰ পৰা ইৰাণ দিশলৈ গৈ থকা অৱস্থাত জানিব পৰা গৈছে। মই পুনৰবাৰ কৈছোঁ, মই সাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত। সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম যে তালিবানে এইবাৰ হাইজাক কৰিলে নেকি বিমান। ইউক্ৰেইনৰ পৰা এখন বিমান সন্ধানহীন হোৱাৰ পাছতে একাংশই প্ৰকাশ কৰিছে বিশ্ব সংবাদ মাধ্যমে। মঙলবাৰে সন্ধানহীন হৈ থকা ইউক্ৰেইনৰ এখন বিমান। ইয়াৰ পাছতে সেই বিমানখন কোনো অচিনাকি লোকে হাইজাক কৰিলে নেকি খবৰত প্ৰকাশ পাইছে। হাইজাক হোৱা বিমানখনৰ আফগানিস্তানৰ পৰা ইৰাণ দিশলৈ গৈ থকা অৱস্থাত দেখা পাইছিল একাংশ লোকে।